নমস্কাৰ বন্ধুসকল, JB সুপাৰ টিপছলৈ পুনৰবাৰ স্বাগতম জনাই আজি লৈ আহিছে এটি নতুন ভিডিঅ'। এজন ফাৰ্মাৰ বা এজন ছাগলী পালকে এখন ছাকচেছফুল ছাগলী ফাৰ্ম কেনেকৈ গঢ়িব আৰু তাত কেনেকুৱা ধৰণৰ ব্ৰিডাৰ প্ৰয়োজন হ'ব তাৰ বিষয়ে জনাওঁ আপোনালোকক। ছাগলী পালন কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে ভাল ধৰণৰ ছাগলী পোৱালি বা ছাগলী মাক চিলেক্ট কৰিব লাগিব আৰু ছাগলীবিলাক ক্ৰয় কৰোঁতে আপোনালোকে চাব লাগিব ছাগলী তাৰ গঠনবিলাক, গাৰ ভৰি দীঘল, গা কিবা আগফালে প্ৰব্লেম আছে নেকি এনেকৈ চাব লাগিব। আৰু কম পৰিমাণত প্ৰথম আৰম্ভ কৰিব, 2, 3, 4জনী বা 5জনী ছাগলী ল'ব, তাৰ পৰা আৰম্ভ কৰিব। আৰু বাহিৰা জাতৰ ছাগলী ধৰক পঞ্জাৱৰ বিটেল, চিৰহী, গুজৰি যিকোনো জাতৰ ছাগলী আপোনালোকে প্ৰথমতে আৰম্ভ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ সেইবিলাকত খৰচ বহুত হয় আৰু সিমান খৰচত ধৰক আপোনালোকে ফটকৈ কিবা এটা কাৰণে লোকচান হৈ গ'লে আপোনালোকে সেইখিনি আকৌ নেক্সট টাইম কৰিবলৈ মন নাযাব। তেনেহ'লে ব'লক আজি এই বিষয়টোৰ বিষয়ত আলোচনা কৰোঁ। ছাগলী কেনেকুৱা হ'ব লাগিব, তাৰ গঠন বা পোৱালি বা মাকবিলাক চাইজ কেনেকুৱা হ'ব তাৰ বিষয়ে আপোনালোকক আজি জনাই আছোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টি দেৰি নকৰি ছাগলীবিলাক আপোনালোকে সদায় চাব। ছাগলীবিলাক অলপ ওখ ডাঙৰ আৰু শকত হ'ব লাগে, সিহঁতৰ গা গঠনবিলাক চাব কেনেকুৱা হ'ব লাগে। এজনী ভাল ছাগলী আপোনালোকে কিনিব গ'লে হ'লে অলপ আগতে নিৰীক্ষণ কৰি ল'ব ছাগলীজনীৰ গা গঠন কেনেকুৱা, তাই চকুৰ কাণ নাক সুস্থ আছেনে চব সকলোকে চাই ল'ব, ভৰি নে কিবা দুখ পোৱা আছে নেকি সেইটো চাই ল'ব। আজি মোৰ ফাৰ্মত থকা ছাগলীকেইজনী আপোনালোকক দেখুৱাইছোঁ। এইজনী মোৰ মাক হয়, ইয়াৰ পোৱালি গোটেইখিনি ক'ব গ'লে যিমানটা ছাগলী দিছে এইজনী ছাগলী পোৱালি হয়। এজনী ছাগলী চাওক, ইয়াৰ গঠন চাওক, ইয়াৰ দেখিছে ওখটো এজনী ছাগলী, এই সভাখন চাওক ইমান ধুনীয়া, গা গঠন চাওক পুৰা একদম শীতল আছে, গাত একো প্ৰব্লেম নাই, ধুনীয়া জাতৰ ছাগলী। এতিয়া ছবাৰ টাইম পোৱালি দিছে, ছবাৰ হ'ল পোৱালি দিয়া। ফাৰ্ষ্ট টাইম এই বেছিভাগ মতা পোৱালি দিলে, এতিয়া ছেকেণ্ড টাইম মই ক্ৰছত দিছিলোঁ, ক্ৰছত সেইটো এটা মতা পোৱালি প্ৰথম। এইজনী দেখিছে পহুজনী, এইজনী ইয়াৰে পোৱালি হয়, তাই পোৱালি সেই বগাটো ফাৰ্ষ্ট টাইম পোৱালি দিছে, কাৰণ কম বয়সত পোৱালি দিয়াৰ কাৰণে পোৱালিটো সুস্থ নহ'ল। সেইকাৰণে চাওক, আপুনি চেষ্টা কৰিব ছাগলীবিলাক কম সময়ত আপোনালোকে পোৱালি দিয়াৰ চেষ্টা নকৰিব যেতিয়ালৈকে সম্পূৰ্ণ দাঁত নহয়, দুদাঁত নহয়। দাঁত নোহোৱাৰ আগতে পোৱালি দিলে এনেকুৱা সমস্যা সমাধান হ'ব, কাৰণ পোৱালিবিলাক সুস্থ নহয় ইমান দেখিছে। এতিয়া চাওক ছাগলীজনীৰ মূল বিষয়টো হ'ল যে ছাগলীজনী আপোনালোকে কিনিব সময়ত তাৰ শিং, কাণ, চকু আৰু ভৰি গঠনবিলাক চাব, ভৰিবিলাক সুস্থ শকত হ'ব লাগিব। আৰু উহাখন চাব, উহাখন যথেষ্ট পৰিমাণৰ ডাঙৰ হ'ব লাগে। পৰাপক্ষত ডাঙৰ ছাগলী হ'লে চাবই আপোনালোকে। এই দেখিছে কিমান ধুনীয়া এজনী ছাগলী দেখিছে আপোনালোকে, ইয়াৰ গঠনবিলাক চাওক। ৱেট মিনিমাম এতিয়া তাই 30+ আছে পোৱালি দিয়া যদিও। আৰু মোৰ বিশেষ দুটা খাচী আছে, এই দুটা খাচী চাওক, ইয়াৰ পোৱালি হয় এই দুটা। ইয়াত বয়স হৈছে, সিফালটো হৈছে একেই পোৱালি, খালি সি অলপ সৰুতে এটা মানে প্ৰব্লেম হৈছিলে, তাৰ হাগিছিলে খুব, হাগাৰ কাৰণে ইয়াক বহুতদিন ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰাৰ পিছত লাষ্টত এনেকুৱা অৱস্থা, কিন্তু একে পোৱালি চেম চাওক দুটা, ইয়াৰ গঠন চাওক, তাৰ গঠন চাওক। সিহঁতৰ এতিয়া মুঠতে 13 মাহ হৈছে, এবছৰ এমাহ হৈ গৈছে সিহঁতৰ পোৱালি, এটা পোৱালি খাচী। আপোনালোকে ছাগলীবিলাক পাত দিয়া সময়ত এনেকৈ পাত বান্ধি দিব ফাৰ্মত থকা সময় অৱস্থাত চাওক, কাৰণ এনেকৈ লাঠি বান্ধি দিলে মানে পাতটো ওপৰত খালে সিহঁতৰ ছাগলী গাবিলাক দীঘল হয়। বহুতে তলত দিয়াটো কিন্তু তলত দিব পাৰে ছাগলী চাই কিনি, কিন্তু খাচীবিলাক প্ৰায়পক্ষত পাৰিলে আপোনালোকে এনে ওপৰত বান্ধি দিব, যাতে সিহঁতে ভৰি উঠি ওপৰত ঘাঁহটো খাব পাৰে। আৰু তেতিয়া চাব ছাগলীবিলাক দীঘল হ'ব আৰু সিহঁতৰ গা গঠন মাংসটো পাছফালে ধুনীয়াকৈ উঠিব। আজি বিশেষ নকওঁ, ছাগলীবিলাক আপোনালোকে ক্ৰয় কৰোঁতে সময়ত চাব, ধৰক বাহিৰা জাতৰ ছাগলী আপোনালোকে প্ৰথমতে আনিব চেষ্টা নকৰিব, কাৰণ বাহিৰা জাতৰ ছাগলী ধৰক পঞ্জাৱৰ চিৰহী, বিটেল বা গুজৰি যিকোনো প্ৰজাতিৰ ছাগলী হওক আপোনালোকে ক্ৰয় কৰোঁতে বহুত টকা লাগে, কাৰণ এটা ছাগলী মিনিমাম
35-40 হাজাৰ ওপৰত যায় ভাল ছাগলী আনো ক'লে, তাতকৈ বেছিয়ে যায় বাৰু। মই এতিয়ালৈকে মোৰ লগত ভাল বিডাৰ নাই, বিডাৰ আছিলে মই বিক্ৰী কৰিলোঁ লোকেল বিডাৰ, আৰু এটা লোকেল বিডাৰ আনিম যেতিয়ালৈকে মোৰ ছাগলীখিনি হিট আহিব। পোৱালি এতিয়া দিয়া সিহঁতৰ এইকেইটা পোৱালি দিছে 2 মাহ হ'ব। এতিয়া অহা মাহত এই ছাগলী হিট আহিব, এই মাহত আহিব পাৰে, কিন্তু গেৰাণ্টি নাই। খালী এতিয়ালৈকে বৰ্তমান অহা নাই বাৰু। মই এটা ভাল লোকেল বিডাৰৰ ওপৰতে প্ৰথম ফাৰ্মখন আৰম্ভ কৰিম। লোকেল বিডাৰ কিনি এটা আছিলে মোৰ, সেইটো বিক্ৰী কৰি দিলোঁ। বিশেষ তাৰ প্ৰব্লেম হোৱাৰ কাৰণে, কাৰণ সি ইমান সুস্থ নাছিল, সেইকাৰণে বিক্ৰী কৰি দিলোঁ। সেইটো বিডাৰ আছিলে, ইয়াৰতো আগৰ আছিল, ডাঙৰ আছিলে। এইকেইটা পোৱালি মোৰ এতিয়া এবছৰ এমাহ হৈছে। দেখক খাচীকেইটা, সিহঁতৰ শ্বাইনিং চাওক। মই সিহঁতক বিশেষ একো বাহিৰা ধৰণৰ বা কিবা মাকৈ গুড়ি বা চাপৰ এনেকৈ বিশেষ নোখুৱাওঁ। তেতিয়াহ'লে মই এতিয়া বৰ্তমান ফাৰ্মখন ছাগলী ফাৰ্মৰ ওপৰত ভিত্তি কৰি কাম কৰিম। ফাৰ্মৰ বিষয়ে কিছুমান কথা আপোনালোকক জনাম। মই এতিয়া বিশেষকৈ ধৰক পুষ্টিকৰ খাদ্যবিলাক খুৱাম আনি কিনি, তেতিয়া অলপ বেছি সফল হ'ব, ছাকচেছ আছে। মানে অকল ঘাঁহ পাতেই সিহঁতক ইমান পেট ভৰাব নোৱাৰে, সেয়েহে দেখিছে কেনেকৈ উঠি খাইছে। এইৰকম দিলে মানে ধৰক সিহঁতৰ গা ফটককৈ গঠন হৈ আহিব আৰু ৱেটটো বাঢ়িব। আপোনালোকে ইয়াত দেখি আছে স্কিমত মই কি ধৰণৰ পাত খুৱাইছোঁ। কৰ্দৈ পাত, নিম পাত আৰু এইফালে আম পাত কাটি আনি থৈছোঁ। আম পাত দিম পাছত, প্ৰথমখিনি খাই লওক, নহ'লে চব পাত দি দিলে একেবাৰে সিহঁতি নাখায়, এনেকৈ আধা খাই এৰি দিব লেতেৰা কৰি, পাছত চিঞৰি থাকিব। সেয়েহে মই ইহঁতক এনেকৈ কম পৰিমাণে পাত বান্ধি খুৱাই আছোঁ। এনেকৈ আপোনালোকে ফাৰ্মখন আৰম্ভ কৰিব। প্ৰথমতে কম পৰিমাণে, কম ছাগলীত। মোৰ বৰ্তমান আছে মাইকী ছাগলী 4জনী আছে, কাৰণ মতা পোৱালি বেছি। এইটো মতা পোৱালি দিলে বগাটো, এইটো মতা দিলে। তাৰপিছত ইয়াত এইটো পহু ৰঙটো আছে, ক্ৰছত আছে। এইটো আছে মতা পোৱালি। তাৰপৰা আৰু এইফালে এজনী আছে মাইকী, এইজনী আপোনালোকে চাওক, এইফালে আহি খেলি আছে। এইটো কোলাটো আছে মতা, এইজনী মাইকী। ইয়াৰ গঠন চাওক, তাৰে পোৱালি হয়। ইয়াৰ নাম চানী ৰাখিছোঁ। ইয়াৰ পোৱালি চাওক। আপোনালোকে প্ৰথম বিডাৰটো চিলেক্ট কৰিব। বিডাৰটো মই দেখুৱাই দিম কেনেকুৱা ধৰণৰ বিডাৰ ল'বলৈ। লোকেল বিডাৰ হ'লেও বা বাহিৰৰ প্ৰজাতিৰ বিডাৰ হ'লেও একো নাই, খালি প্ৰথমতে কম পৰিমাণে আপোনালোকে ফাৰ্মখন আৰম্ভ কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব। তাত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ মই বহুত সাহস পাওঁ। আৰু তাৰে কামনাই আজি এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।